আজি অলপ আগতে বিহাৰৰ এছেম্বলি ইলেকশ্যন হ'ব বুলি ডিক্লেয়াৰ দিছে আৰু ইলেকশ্যনটো হ'ব অক্টোবৰ মাহৰ 28 তাৰিখত ফাৰ্ষ্ট ফেজ, ছেকেণ্ড ফেজটো 3 তাৰিখ নৱেম্বৰ আৰু থাৰ্ড ফেজটো 7 তাৰিখ নৱেম্বৰ আৰু কাউণ্টিংটো হ'ব 10 নৱেম্বৰত। এতিয়া আমাৰ কথাটো হ'ল বিহাৰত যদি এছেম্বলি ইলেকশ্যন হ'ব পাৰে, আমাৰ BTCত কিয় নোৱাৰে? সেইকাৰণে আমি আজি ৰেলী কৰি পেলাই আমি ইলেকশ্যনটো 27 অক্টোবৰৰ আগত মানে BTC নিৰ্বাচনটো হ'ব লাগে বুলি DC মহোদয়ৰ থ্ৰুদি আমি ষ্টেট ইলেকশ্যন কমিশ্যনাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ আমি মেমৰেণ্ডাম প্ৰেৰণ কৰিছোঁ। আৰু অলপ আগতে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰেছ মিটত কৈছে যে BTCটো নাম সলনি কৰি পেলাই BTR মানে BTR হৈছে আজিৰ পৰা গভৰ্ণৰে এপ্ৰুভ কৰি পেলাই চাৰ্কুলাৰ দিছে বুলি কৈছে। সঁচাকৈ যদি গভৰ্ণৰ ডাঙৰীয়াই এইটো BTC নামটো সলনি কৰি পেলাই BTRৰ যিটো এনাউন্সমেণ্ট দিছে, সঁচাকৈ যদি অফিচিয়েলি কৰিছে, এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। কেলৈ মানে এতিয়া BTC অঞ্চলত BTCত ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট চলি আছে। সেইকাৰণে এনেকুৱা নতুন কিবা ঘোষণা কৰিব নোৱাৰে আৰু যিটো BTR চুক্তিৰ ৰূপায়ণৰ কাৰণে যিটো কমিশ্যন বনাব লাগে, সেইটো মানে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো এনাউন্সমেণ্ট দিছে আজি। এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। মুঠতে ইলেকশ্যন কোড অফ কণ্ডাক্ট চলি থকা সময়ত সেইবিলাক নতুন আঁচনি বা নতুন কিবা ঘোষণা কৰিব নোৱাৰে। সেইটো আইন ভংগ কৰা হৈছে। সেইবিলাক কোৰ্টত চেলেঞ্জেবল, মুঠতে আমি সেইটো কেতিয়াও মানি ল'ব নোৱাৰে। মুঠতে সেইটো কনষ্টিটিউচনেল হোৱা নাই। আচলতে এইবিলাক যদি হ'ব লাগে তেতিয়া কেবিনেটত আলোচনা কৰিব লাগে, কেবিনেট এপ্ৰুভেল লাগে বা আছাম এছেম্বলিত এপ্ৰুভেল লাগে। সেইটো এনেকুৱা নকৰাকৈ আজি যিটো গভৰ্ণৰ ডাঙৰীয়াই হেমন্ত বিশ্ব শৰ্মাক কোৱা নিচিনা যিটো কৈছে যে গভৰ্ণৰ ডাঙৰীয়াই BTCটো সলনি কৰি পেলাই BTR কৰা হ'ল বা কমিশ্যন বনোৱা হ'ল, এইবিলাক গোটেই মানে বেআইনী। এইটো কনষ্টিটিউচনেল হোৱা নাই, আনকনষ্টিটিউচনেল হৈছে, যিহেতু ইলেকশ্যন কোড অফ কণ্ডাক্ট চলি আছে। এইবিলাক কথা মুঠতে আমাৰ আন্দোলনটো চলি থাকিব যেতিয়ালৈকে BTCৰ যিটো নিৰ্বাচনটো নকৰে, তেতিয়ালৈকে আমাৰ গণতান্ত্ৰিক যিটো আন্দোলন এই 4খন জিলাত হৈ থাকিব। এইখিনি কথা। মডেল কোড অফ কণ্ডাক্ট থকাৰ মাজতেও যিটো এইবিলাক ঘোষণা কৰিছে, সেইটো মডেল কোড অফ কণ্ডাক্টটো ভায়োলেট কৰা হৈছে। এইটো আনকনষ্টিটিউচনেল হৈছে বুলি আমি কৈছোঁ। নাই, আমিতো এইটো আলোচনা কৰিম। দলৰ মাজত আলোচনা কৰিব, বিভিন্ন মহলত আমি আলোচনা কৰিম। মুঠতে এইবিলাক কোৰ্টত চেলেঞ্জেবল। সেইটো ইয়াৰ কাৰণে আমি ব্যৱস্থা ল'বই লাগে।